গুড মৰ্নিং এভৰিৱান মই ৰূপাংকৰ আৰু আপোনালোকক মোৰ ইউটিউব চেনেল যাত্ৰালৈ স্বাগতম জনাইছোঁ অফিচিয়েলি আজি আমাৰ যাত্ৰাৰ প্ৰথম দিন যদি মোৰ আগৰ ভ্লগটো চোৱা নাই তেনেহ'লে যিসকলে গম নাপায় সেইসকলক কৈছোঁ মই আছোঁ এতিয়া গেংটকত আৰু গেংটকৰ পৰা আজি আমাৰ প্ৰথম জাৰ্ণি ষ্টাৰ্ট হ'ব নৰ্থ ছিকিমলৈ আমি 2 নাইট 3 ডেজৰ কাৰণে তালৈ যাম আজি ফাৰ্ষ্ট ডে আমি গৈ লাচেন পামগৈ আৰু লাচেনত 1 নাইট ষ্টে কৰি কাইলৈ মৰ্ণিং গুৰডংমাৰ লেক যাম আৰু শুনিছোঁ বহুত স্ন'ফল হৈছে কিন্তু যাব পাৰোঁ নে নোৱাৰোঁ নাজানো যদি ৰাস্তা বন্ধ হৈ নাযায় যদি ৰাস্তা ক্লিয়াৰ থাকে তেনেহ'লে হয়তো গুৰডংমাৰ লেক গৈ পামগৈ আৰু গুৰডংমাৰ লেকৰ পৰা আকৌ কাইলৈ আকৌ উভতি আহি লাচুং আহিম আৰু লাচুঙত 1 নাইট ষ্টে কৰি নেক্সট ডে আকৌ য়মথাং ভেলী যাম 0 পইণ্ট যোৱাৰ ইচ্ছা আছে যাব পাৰোঁ নে নোৱাৰোঁ চাম নৰ্থ ছিকিমখন সকলোৰে মুখত শুনিও আছোঁ খুব ধুনীয়া ক'বলৈ গ'লে নৰ্থ ইষ্টৰ হেনো বোলে ছুইজাৰলেণ্ড বুলি কয় আৰু আপোনালোকক বাটত যি পাওঁ সকলোখিনি দেখুৱাই যাম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এইখিনিতে আৰু নটিফিকেশ্যন বেলটো বজাই থ'ব কাৰণ মই এই ছিকিম পাৰ্টটোত যথেষ্টকেইটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম গতিকে নিজৰ বন্ধু বান্ধৱৰ লগত সকলোখিনি শ্বেয়াৰ কৰিব যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব ধন্যবাদ এতিয়া আমি ম'ম' খাবৰ বাবে ৰৈছোঁ আৰু আমি ৰৈ আছোঁ নৰ্থ ছিকিমত যিহেতু পেট্ৰল পোৱা নাযায় গতিকে নৰ্থ ছিকিমৰ আগত 2টা পেট্ৰল পাম্প আছে সেইটো হৈছে ছেকেণ্ড লাষ্ট পেট্ৰল পাম্প ইয়াৰ আগত আৰু এটা পেট্ৰল পাম্প আছে আৰু এই দুটাতে তেল ভৰাই ল'ব লাগে নৰ্থ ছিকিম যাবলৈ হ'লে আগত কোনো পেট্ৰল পোৱা নাযায় ইয়াতেই পূৰা পেট্ৰল ভৰাই লয় আৰু 2-3 দিন নৰ্থ ছিকিমত ঘূৰি আকৌ বেক টু গেংটক গুচি আহে এতিয়া আমি মনগান আহি পালোহি মোৰ ফ্ৰেণ্ড দুৰ্লভ আছে দুৰ্লভ কি ক'বা হেল্ল' গাইজ আমি আছোঁ এতিয়া চিৰাজগড় ধাবা ইয়াত আমি নৰ্থ ছিকিম গৈ আছোঁ ইয়াত আমি লাঞ্চ কৰিলোঁ এতিয়া আৰু এতিয়া আমি আকৌ পুনৰ ৰাওনা হ'ম আমাৰ ডেষ্টিনেশ্যনলৈ আপোনালোকে এখন চাব পাৰে ইয়াতে ধাবা ইয়াত পাঞ্জাবী দেশী চাইনিজ আপোনাৰ চব পায় তো বেংগলী ডিছো পায় তো বুফে ছিষ্টেম হয় আপোনালোকে যিমান মন যায় লৈ খাব পাৰে একদম মানে পেট ভৰি যাব মজাকৈ বহুত টেষ্টি প্লাছ
এতিয়া আছো নাগা ৱাটাৰফলত, সুন্দৰ ৱাটাৰফল আমি বাটত পাইছো আৰু ৱাটাৰফলটো অকণমান আপোনালোকক দেখাওঁ, চাই লওক। Asif bro, he's from Delhi and tell me how is the experience? एक्सपीरियंस काफ़ी अच्छा है. वाटरफॉल इज वेरी गुड. बहुत बड़ा है ये एंड फ्रेश एयर इतनी ज़्यादा आ रही है कि क्या बताऊँ. फीलिंग गुड. या अभिनव कहाँ गए आप? इधर हूँ मैं. हाँ कुछ बोलो, कैसा फील हो रहा है यहाँ पे आके? हम लोग जो मेट्रो में रहते हैं हमारे लिए काफी डिफरेंट होता है. लाइक जैसे आप स्काई का कलर देखेंगे इतना ये ब्लू है, कोई फिल्टर की जरूरत नहीं. लाइक दिल्ली वगैरह में नहीं दिखता स्काई का ऐसा कलर, आसमान में तारे नहीं दिखते. तो यहाँ की काफी अच्छा लग रहा है. मतलब द एयर इज वेरी प्योर, खाने का भी अच्छा था, लोग बहुत अच्छे हैं. वाटरफॉल इज डेफिनेटली अमेजिंग. सो आई मस्ट से आई हैव यू नो हैड वन ऑफ द बेस्ट डेज ऑफ माय लाइफ. এতিয়া মুন্সিৰাং নামৰ এটা ঠাই পাইছোহি আৰু টি ব্ৰেকৰ কাৰণে ৰৈছো. যথেষ্ট ঠাণ্ডা পৰিছে. চাহ 1 মিনিটত চাহ ঠাণ্ডা হৈ গৈছে. ইমান ঠাণ্ডা থাকিব নোৱাৰে আপোনালোক, মানে তেনেকুৱা ঠাণ্ডা পৰিছে. সেয়া আমি লাচেন আহি পাই গলোহি আৰু এইখন আমাৰ হোটেল. এইটো আমাৰ ৰুম. দুখন বেড দিছে, এখন ডাঙৰ বেড আছে, আমি 3জন মানুহ আৰামছে ইয়াত শুব পাৰিম. আৰু এইখন সৰু এখন বেড দিছে আৰু এইফালে বেলকনি আছে, ৰ'ব দেখাই দিছো. এইখন বেলকনি আৰু এয়া সম্পূৰ্ণ লাচেন চহৰখন. What is the name? Tomba, millet beer, produced indigenously. So what you do is you ferment millets and you put some hot water in it to cool down, and then you have it. And the basic, actually this is called Tomba. So here we are. Cheers.